Welcome back to my channel Pandey Vlog. আজি মই আকৌ ঘূৰি আহিছোঁ বহুত দিনৰ পাছত মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক দেখাম আজি মই কি কৰি আছোঁ কি নকৰোঁ আপোনালোকে খালি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক মই আজি আপোনালোকক দেখাই আছোঁ ভাল বস্তু এইটো মানুহৰ কাৰণে দৰকাৰ ঠিক আছে চাই থাকক এইটো আপোনালোকে চাব পাৰে এইটো Nokia 105 প্লাছ 105 বুলি আৰু এটা মডেল আছিলে কিন্তু এইটো 105 প্লাছ হয় এইটো অটো কল ৰেকৰ্ডিং হয় আজিকালিতো জানে আপোনালোকে যে Oppo Vivo Realme যোনে ইউজ কৰি আছে এইটো হিচাপ ফোনত কল ৰেকৰ্ডিং অন কৰাৰ লগে লগে মানে আনাদাৰ সাইডত কয় যে কল ৰেকৰ্ডিং কৰি আছে বুলি ঠিক আছে মানুহে গম পায় যে এইটো কলটো ৰেকৰ্ড হয় এইটো কাৰণে Nokia ওলাইছে আপোনাক 105 অটো কল ৰেকৰ্ডিং যেনেকৈ যে কল ৰেকৰ্ডিং যে হৈ থাকিব মানুহে গম নাপাব যাৰ যোনে মানে বিচাৰে এনেকুৱা এটা ফিচাৰ্ছ থকা মানে দৰকাৰী ফোন চন মানে ৰেকৰ্ডিং কৰি ৰাখে যোনে আপোনালোকে সেইটো বস্তু এইটো বস্তুত পাই যাব মানে আপোনাৰ তাত এণ্ড্ৰইড ফোন আছে তথাপিও আপুনি 105 এই মডেলটো ইউজ কৰিব পাৰে মানে এটা পাৰ্চনেল ৰেকৰ্ডিঙৰ কাৰণে দৰকাৰী ফোনৰ কাৰণে এইটো ইউজ কৰিব পাৰে এইটো আপোনালোকে ভাল ফোন মানে Nokia ওলাইছে য'ত মানে গম নাপাব কিপেড ফোনত ফটো কল ৰেকৰ্ডিং নাথাকে কিন্তু Nokia ফাৰ্ষ্ট টাইমৰ কাৰণে এইটো ওলাইছে ভাল আপোনালোকে চাই থাকক ভিডিঅ'টো আজি ভিডিঅ'টো বহুত ভাল হ'ব আৰু মই কি পাৰোঁ কি নোৱাৰোঁ আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকক আৰু এটা ভাল বস্তু এটা ভাল ফিচাৰ দিয়া আছে ইয়াত ৰিপ্লেচমেন্ট গ্যাৰান্টি দিয়া আছে ইয়াত এক বছৰত যদি কিবা এটা হয় আপুনি ৰিপ্লেচ পাব এইটোৰ দাম মাত্ৰ 1400 টকা 13,999 মানে 1400 টকা ঠিক আছে বেছি দামো নহয় 1400 টকাত ওলাইছে আৰু যদি আপুনি অটো কল ৰেকৰ্ডিংটো নলয় 105 এছৰ 1300 টকাত পাব এইটো অটো কল 100 টকা বেছি দি অটো কলটো ল'লে সুবিধা কিছুমান দৰকাৰী কথা ৰেকৰ্ডিং কৰি থাকিলে মানুহে ক'ব নিবিচাৰে ঠিক আছে কিন্তু আপুনি যেতিয়া এইটো ইউজ কৰি থাকিব আপুনি যেনেকৈ কথা মান থাকিব অলৰেডি সি ৰেকৰ্ডিং কৰি থাকিব কিপেড ফোন হ'ব পাৰে কাম বহুত সহকৰ্মী এটা আহিছে দোকানত নতুন মোৰ কিন্তু এইটো নতুন লগৰ নহয় দিনৰ লগৰ এই কাম কৰিম কৈ আছে তাক আজি আমাৰ দোকানত ল'লোঁ এইটো চাওক ঐ কিবা কৈ দিয়া আমাৰ মোৰ লগত কাম কৰি ভাল লাগি আছে নাই আপোনাৰ ৰাতিপুৱাৰ পৰা বহুত ভাল লাগিছে কিবা এটা শিকিবই লাগিব আপুনি ঠিক আছে আপোনাক মই শিকোৱাৰ দায়িত্ব লৈছোঁ ঠিক আছে তই ইউটিউবত আহিব মন আছে তোৰ হা নাই তই পঢ়িব জান কৈ দে স্কুল যাবি নে কি কৰিব স্কুল যাবি ন স্কুল গ'লে বেয়াই হয় মানুহ ন নাজানে ন কিয় মানুহে নাজানে যে মানুহক ক তই স্কুল নাযাব আপোনালোকো ক স্কুল নাযাওঁ ন তই ঠিক আছে এয়া চাব পাৰে এতিয়া মই ঘৰত ভাত চাত খাই সেই ভাইটিৰ লগত খেলি আছোঁ সি ভাল পায় সেয়া কৰি স্কুল যাব নালাগে বোলে তাৰ মতে স্কুল যাব নালাগে ন গুড্ডু বেয়া হৈ যায় ন ল'ৰা হ'ব বাই বাই কৈ দে ক'ত যাবি এতিয়া ধুনু ঘৰত যাবি ঠিক আছে যা মই এতিয়া দোকানত বহি আছোঁ ভাত চাত খাই আহি সন্ধিয়া হৈ গ'ল আপোনালোকে চাব পাৰে ৰাস্তাত মানুহ নাই বৰষুণ দিব আজি IPL কি হয় নাজানো এতিয়া IPL চাম সন্ধিয়া এইকেইদিন মানে ব্লগ শ্লগ বনোৱা নাই ৰিজনটোৱে হ'ল IPL চালে ব্লগ শ্লগৰ কথা পাহৰি যাওঁ আৰু আপোনালোকে মোক সহযোগ নকৰে যে মই ব্লগ বনাম বুলি ঠিক আছে আজি আমাৰ আৰু ভিডিঅ'টো মই কিমান ডাঙৰ কৰোঁ ক'ব নোৱাৰোঁ কিন্তু মই ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ অলপে কৰিম কাৰণ কণ্টেণ্ট নাই মোৰ তাত আপোনালোকে চাই কেনে ভালেই নাপায় যদি কি হ'ব কওক মই ক'তো যোৱাও নাই ঘূৰিব যে আপোনালোকৰ জেগাবোৰ দেখাম ঠিক আছে মই দোকানতে আছোঁ দোকানতে যদি কিবা পাৰোঁ আৰু আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব ধুনীয়াকৈ চাওক লাইক কৰক যদি যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকক উৎসাহ দিলে মই আগবাঢ়িব পাৰিম সেইটো জানিব সেইটো কাৰণে কৈছোঁ বাই বাই এতিয়া বৰ্তমানলৈ নেক্সট কি কৰি আছোঁ আপোনালোকক দেখাওঁ ঠিক আছে আপোনালোকে চাই থাকক বহুত অভদ্ৰ পালে এইটো ইণ্ডিয়াৰ এতিয়া 6:30 7টা 8টা বাজি গ'ল আজিৰ ভিডিঅ'টো মই আৰু একো নাই পোৱা টপিক ঠিক আছে আপোনালোককো দেখুওৱা নাই আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ কমেণ্ট কৰি জনাব মই আইডিয়াটো কেনেকৈ দিছোঁ আপোনালোকক ঠিক আছে Nokia ফোনৰ আইডিয়াটো কেনেকৈ দিছোঁ সেইটো মোক জনাব আজি মোৰ টপিকটো আছিল Nokia ফোন তো Nokia ফোনৰ মই চব দেখালোঁ
এতিয়া বৰ্তমান মোৰ ব্লগটো সামৰণি মাৰোঁ আপোনালোকে খালি জনাব মই আইডিয়াটো কেনেকৈ দিলোঁ ঠিক আছে তো বাইদেৱে নামাস্তে